ভালুকৰ চাঙিত পৰিণত ৪১ কোটি টকীয়া বঙাইগাঁৱৰ বৰঘোলা কাহিবাৰী দলং 10 বছৰে দলঙৰ কাম সম্পূৰ্ণ নোহোৱাত নাৱেৰে যাতায়াত অব্যাহত হাজাৰ হাজাৰ লোকৰ বঙাইগাঁও জিলাৰ আই নৈৰ ওপৰত বৰঘোলা কাহিবাৰী সংযোগী ৪১ কোটি টকীয়া দলঙৰ কাম যোৱা 10 বছৰ পূৰ্বে আৰম্ভ হৈছে যদিও আজিলৈকে সম্পূৰ্ণ হৈ নুঠাত বৃহত্তৰ অঞ্চলৰ হাজাৰ হাজাৰ লোকে মৰণক শৰণ দি নাৱেৰে যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে। নিৰ্মীয়মান দলংখনৰ পূবফালেদি আই নৈৰ নতুন খুঁটিৰ সৃষ্টি হোৱাত নৈৰ মাজভাগত দলংখন উন্মুক্ত হৈ আছে। দলংখনৰ কাম সম্পূৰ্ণ কৰিবলৈ স্থানীয় ৰাইজে বাৰে বাৰে দাবী জনাইছে যদিও আজিলৈকে সম্পূৰ্ণ নহল। ফলত বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে। শীঘ্ৰে দলংখনৰ কাম সম্পূৰ্ণ কৰি বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যাতায়াত ব্যৱস্থা সুচল কৰি তুলিবলৈ দাবী জনাইছে। মানিকপুৰৰ পৰা নজৰুল ইছলামৰ ৰিপৰ্ট এণ্ড টাইম। 2011 চনত বৰগোলা নৈৰ ওপৰেদি যি দলং নিৰ্মাণৰ কাম আৰম্ভ হৈছিলে এতিয়ালৈকে আমি দেখা পোৱা নাই যে দলঙৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। প্ৰায় 10 বছৰ মান অতিক্ৰম কৰিছে। এতিয়ালৈকে ৰাইজৰ পাৰাপাৰৰ ব্যৱস্থা মানে বেগাত জন্মিছে। এতিয়ালৈকে পাৰাপাৰৰ সুব্যৱস্থা কৰি দিয়া নাই চৰকাৰে। গতিকে আমি আৰু এটা কথা মন কৰিবলগীয়া কথা যে এই মাজুলী আৰু ধুবুৰীত পাৰাপাৰ হওঁতে যি ভয়ংকৰ দুৰ্ঘটনাগ্ৰস্ত হৈ মানুহৰ মৃত্যু হৈছিলে। গতিকে আমি চৰকাৰক ইয়াৰ দ্বাৰা আহ্বান জনাইছোঁ যাতে তেনেকুৱা মাজুলী আৰু ধুবুৰীৰ নিচিনা কাণ্ড যাতে পুনৰাবৃত্তি নঘটে। গতিকে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ আৰু স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰক আহ্বান জনাইছোঁ যাতে এই ব্ৰিজখন অতি সোনকালে নিৰ্মাণ কাৰ্য শেষ কৰি কিবা যদি এই ব্ৰিজৰ কিবা অসুবিধা থাকিলে সেইখিনি সমাধান কৰি আমাৰ সমগ্ৰ অঞ্চল জুৰি এই সমগ্ৰ অঞ্চল সাধাৰণ ৰাইজৰ পৰা শিক্ষক বহুত ধৰণৰ ছাত্ৰ ছাত্ৰীসকল আছে আৰু ব্যৱসায় বাণিজ্য কৰা আমাৰ বহুত সাধাৰণ ৰাইজ আছে। এই সকলো সাধাৰণ ৰাইজৰ মানে এটা যাতায়াত ব্যৱস্থাৰ বাবে সুচল কৰি দিয়ে আৰু এইটোৱে আমাৰ অসম চৰকাৰৰ প্ৰতি আহ্বান হয়। এতিয়া আমি ভাবি আছোঁ যে চৰকাৰে পৃথিৱীৰ ভিতৰত আমাৰ এই বৰগোলা কাহিবাৰী দলংখনক পৃথিৱীৰ ভিতৰত আশ্চৰ্যতম দলং বুলি ঘোষণা কৰিব নেকি? কিয়নো এতিয়া প্ৰায় 10 বছৰমান অতিক্ৰম কৰিছে। আমাৰ স্থানীয় বিধায়ক আৰু অসম চৰকাৰে ইয়াৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। যিহেতু মাজুলী আৰু ধুবুৰীত যি ভয়ংকৰ দুৰ্ঘটনাত মানে মানুহৰ মৃত্যু হৈছিলে। গতিকে ইয়াৰ দ্বাৰাও আমি সচেতন হ'ব লাগিছিলে, আমাৰ চৰকাৰ সচেতন হ'ব লাগিছিলে। পাৰঘাটতো বহুত সমস্যা মানুহৰ মানে আহি থিয় হ'ব লাগে, ছাত্ৰবিলাকে যায় সময়মতে, শিক্ষকবিলাকে পাৰ হ'ব নোৱাৰে, স্কুলৰ সময় হৈ যায়, বহুত অসুবিধা। ইয়াৰ কাৰণে চৰকাৰক কি আহ্বান জনাব? চৰকাৰক এটাই আহ্বান জনাব লাগিব যে আমাৰ এইটো যিটো দলং আপোনালোকে পিছফালে দেখি আছে সেইটো বহুত দিন হ'ল এনেকুৱাকৈ কামখিনি সম্পূৰ্ণ কৰিব পৰা নাই আৰু নদী ফালে আহি গৈছে। এতিয়া নদীটো বান্ধা দি আৰু দলংখন সম্পূৰ্ণ কৰিব লাগে যিমান সোনকালে পাৰে চৰকাৰে। এইটো আহ্বান ৰাইজৰ তৰফৰ পৰা।